নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেললৈ। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসম পুলিচৰ ডিস্ট্ৰিক্ট ওয়াইজ এক্সপেক্টেড কাট অফ ৰিলেটেড সম্পৰ্কে। ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ আপোনালোকে জানিবলৈ আগ্ৰহী নেকি? আগ্ৰহী তেন্তে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক আৰু এটা লাইক দিয়ক। আপোনাৰ এগৰাকী বন্ধুৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, অসম আৰক্ষী ৰিক্ৰুটমেণ্টৰ পৰীক্ষা সম্পন্ন হৈছে আৰু ইপিনে বহুতো জিলাৰ পৰীক্ষাৰ প্ৰশ্নকাকত সহজ আছিল আৰু আনহাতে কিছুমান জিলাত আকৌ কঠিন হৈছিল। এতিয়া আমি জিলা ভিত্তিক সম্ভাৱ্য কাট অফ আলোচনা কৰিম। ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ কিমান যাব সেই সম্পৰ্কে আমি আলোচনা কৰিম। বন্ধুসকল, প্ৰথমতে আমি কামৰূপ জিলাৰ এক্সপেক্টেড কাট অফখন চাওঁ। ইয়াতে আপোনাৰ ইউ বি ব্ৰাঞ্চ আছে আৰু এ বি ব্ৰাঞ্চ আছে। আপোনাৰ জেনেৰেল কেটেগৰীত হ'ব ইউ বি ব্ৰাঞ্চত আপোনাৰ 80ৰ পৰা 84 আৰু এ বি ব্ৰাঞ্চত হ'ব 76ৰ পৰা 80। তাৰপিছত আপোনাৰ অ' বি চি এম অ' বি চি হ'ব আপোনাৰ ইউ বি ব্ৰাঞ্চত 77 আৰু 81 আৰু এ বিত 73ৰ পৰা 77 এক্সপেক্টেড কাট অফ হয়। তাৰপিছত আপুনি ইয়াতে এছ চিত যাব 74ৰ পৰা 78 আৰু এ বিত চাব পাৰে 70ৰ পৰা 74। ইয়াতে আপোনাৰ এছ টি পিত আছে আপোনাৰ ইউ বি ব্ৰাঞ্চত আপোনাৰ 75ৰ পৰা 79ৰ ভিতৰত। তাৰপিছত আপোনাৰ এ বি ব্ৰাঞ্চত আপোনাৰ 71ৰ পৰা 75ৰ ভিতৰত আপোনাৰ এক্সপেক্টেড আছে। তাৰপিছত আপোনাৰ এছ টি এইচত আছে আপোনাৰ 72ৰ পৰা 76 লৈ আৰু 68ৰ পৰা 72ত আপোনাৰ এ বি ব্ৰাঞ্চত। ই ডাব্লিউ এছত আপোনাৰ 78ৰ পৰা 82ত আপোনাৰ ইউ বি ব্ৰাঞ্চ আৰু 74ৰ পৰা 78 এ বি ব্ৰাঞ্চ। তাৰপিছত আপোনাৰ ফিমেল কেণ্ডিডেট জেনেৰেল বাবে আপোনাৰ ইউ বি 76ৰ পৰা 80 আৰু এ বি 72ৰ পৰা 76 লৈ আপোনাৰ কাট অফ যাব পাৰে। এইকেইটা আছিল আপোনাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ। তাৰপিছত আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আপোনাৰ এক্সপেক্টেড কাট অফ মানে আপোনাৰ ইয়াতে ইমান কঠিন নাছিল। ইয়াত আপোনাৰ জেনেৰেলত আছে আপোনাৰ 81ৰ পৰা 85 ইউ বি আৰু 77ৰ পৰা 81 এ বি। তাৰপিছত অ' বি চি এম অ' বি চিত আছে 78ৰ পৰা 82 আৰু এ বিত আছে 74ৰ পৰা 78। তাৰপিছত এছ চিত আছে আপোনাৰ 75ৰ পৰা 79। তাৰপিছত এ বিত আছে আপোনাৰ 71ৰ পৰা 75। তাৰপিছত আপোনাৰ এছ টি পিত আছে 76ৰ পৰা 80 ইউ বি। তাৰপিছত আপোনাৰ 72ৰ পৰা 76 এ বি। তাৰপিছত এছ টি এইচত আছে আপোনাৰ 73ৰ পৰা 77 আৰু 69ৰ পৰা 73 এ বি। তাৰপিছত ই ডাব্লিউ এছত 79ৰ পৰা 83 ইউ বি আৰু এ বিত আছে আপোনাৰ 75ৰ পৰা 79। তাৰপিছত আপোনাৰ ফিমেল কেণ্ডিডেট আছে আপোনাৰ জেনেৰেলত 77ৰ পৰা 81 ইউ বি। এ বিত 73ৰ পৰা 77ত আছে আপোনাৰ এক্সপেক্টেড কাট অফ। এইটো আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ। এতিয়া আমি চাওঁ এতিয়া যোৰহাট ডিষ্ট্ৰিক্টৰ আপোনাৰ পৰীক্ষাটো অলপ কঠিনেই আছিল। ইয়াতে আপোনাৰ এক্সপেক্টেড কাট অফ হ'ব আপোনাৰ জেনেৰেলত 82ৰ পৰা 86 ইউ বি। এ বিত আছে 78ৰ পৰা 82 অ' বি চি এম অ' বি চি 79ৰ পৰা 83 ইউ বি 75ৰ পৰা 79 এ বি। তাৰপিছত এছ চি 76ৰ পৰা 80 ইউ বি 72ৰ পৰা 76 এ বি। এছ টি পিত আছে 77ৰ পৰা 81 আৰু 73ৰ পৰা 77 এ বি আৰু এছ টি এইচত আছে 74ৰ পৰা 78 ইউ বি 70ৰ পৰা 74 এ বি। ই ডাব্লিউ এছত 80ৰ পৰা 84 আৰু ইউ বি 76ৰ পৰা 80 এ বি। তাৰপিছত ফিমেল কেণ্ডিডেট জেনেৰেলত যাব হ'ব 72ৰ পৰা 82 আৰু এ বিত হ'ব আপোনাৰ 74ৰ পৰা 78। এইকেইটা আছিল আপোনাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ। তাৰপিছত আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰশ্ন অলপমান সহজে আছিল, সেয়ে ইয়াতে আপোনাৰ কাট অফ বেছি হ'ব পাৰে। ইয়াতে জেনেৰেলত আছে আপোনাৰ 80ৰ পৰা 84 ইউ বি আৰু 76ৰ পৰা 80 এ বি আৰু অ' বি চি এম অ' বি চি 77ৰ পৰা 81 ইউ বি 73ৰ পৰা 77 এ বি ব্ৰাঞ্চ। এছ টিত আছে 74ৰ পৰা 78 ইউ বি 71ৰ পৰা 75 এ বি। এছ টি পিত আছে 75ৰ পৰা 79 ইউ বিত আছে এ বিত আছে 72ৰ পৰা 76। এছ টি এইচত আছে আপোনাৰ 72ৰ পৰা 76 আৰু 69ৰ পৰা 73 এ বি আৰু ই ডাব্লিউ এছত আছে 78ৰ পৰা 82 আৰু 74ৰ পৰা 78 এ বি আৰু ফিমেল কেণ্ডিডেট জেনেৰেলত আছে 76ৰ পৰা 80 ইউ বি আৰু 72ৰ পৰা 76 এ বি। এইকেইটা আছিল আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ। তাৰপিছত আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টত আপোনাৰ কাট অফ প্ৰায় কমেই থাকে। ইয়াতে জেনেৰেল কেণ্ডিডেট আপোনাৰ 79ৰ পৰা 83 গৈছে ইউ বি ব্ৰাঞ্চত আৰু এ বিত 75ৰ পৰা 79 অ' বি চি এম অ' বি চি 76ৰ পৰা 80 আৰু এ বিত 72ৰ পৰা 76। এছ টিত আছে 73ৰ পৰা 77 ইউ বি আৰু 70ৰ পৰা 74 এ বি। এছ টি পিত আছে 74ৰ পৰা 78 আৰু 71ৰ পৰা 75 এ বি ব্ৰাঞ্চ। এছ টি এইচত আছে 71ৰ পৰা 75 আৰু এ বিত আছে 68ৰ পৰা 72। তাৰপিছত ই ডাব্লিউ এছ আছে 77ৰ পৰা 81 ইউ বি 73ৰ পৰা 77 এ বি। ইউ ডাব্লিউ এছ 77ৰ পৰা 81 এ বিত 73ৰ পৰা 77 আৰু ফিমেল কেণ্ডিডেট
ইউ আৰত আছে আপোনাৰ জেনেৰেলত আছে 75 পৰা 79 AB UB আৰু 71 আৰু পৰা 75 AB ব্ৰাঞ্চত আছে আপোনাৰ এইকেইটা আছিল আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ তাৰ পিছত শিৱসাগৰ ডিষ্ট্ৰিক্টত চাও আপুনি ইয়াতে আপোনাৰ শিৱসাগৰ জিলাত আপোনাৰ প্ৰশ্ন কাট অফ অলপমান মডাৰেট আছিল ইয়াতে আপোনাৰ এক্সপেক্টেড কাট অফ হ'ব পাৰে আপোনাৰ জেনেৰেল কেটেগৰী UB ত আছে 82 পৰা 86 আৰু 78 পৰা 82 AB expected cut off আৰু OBC পইম OBC 79 পৰা 83 আৰু AB 75 পৰা 79 SC 76 পৰা 80 UB আৰু 72 পৰা 76 AB STP 77 পৰা 81 UP 73 পৰা 77 AB আৰু ST H ত আছে আপোনাৰ 74 পৰা 78 UB 70 পৰা 74 AB আৰু EWS ত 80 পৰা 84 UB 76 পৰা 80 AB তাৰপিছত ফিমেল কেণ্ডিডেট জেনেৰেলত আছে আপোনাৰ 78 পৰা 82 আৰু 74 পৰা 78 AB ব্ৰাঞ্চত এইকেইটা আছিল আপোনাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ ইয়াৰ পিছত আপোনাৰ তেজপুৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আপোনাৰ তেজপুৰ শোণিতপুৰ জিলাৰ আপোনাৰ প্ৰশ্নকাকত অলপমান সহজে আছিল সেই ইয়াত আপোনাৰ কাটা আপোনাৰ সম্ভাৱ্য অলপমান বেছিও যাব পাৰে ইয়াতে জেনেৰেলত আছে 81 পৰা 85 UB 77 পৰা 81 AB OBC MOBC 78 পৰা 82 UB 74 পৰা 78 AB SC 75 পৰা 79 UB 71 পৰা 75 AB STP আছে 76 পৰা 80 72 পৰা 76 AB STH ত আছে আপোনাৰ 73 পৰা 77 আৰু 70 পৰা 74 AB আৰু EWS ত 79 পৰা 83 UB 75 পৰা 79 আছে 75 পৰা 79 AB আৰু ফিমেল ক্যান্ডিডেট জেনেৰেলত আছে আপোনাৰ 77 পৰা 81 UB আৰু 73 পৰা 77 AB এইকেইটা আছিল আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ তেজপুৰ ডিষ্ট্ৰিক্টৰ আপোনাৰ এক্সপেক্টেড কাট অফ আছিল এইকেইটা বন্ধুসকল এইটো এটা লাষ্ট এক্সপেক্টেড কাট অফ কৈ দিম গোলাঘাট ডিষ্ট্ৰিক্টৰ ইয়াতে আপোনাৰ জেনেৰেলত আছে আপোনাৰ 81 পৰা 85 UB 77 পৰা 81 AB OBC MOBC 78 পৰা 82 UB 74 পৰা 78 AB SC 75 পৰা 79 UB 71 পৰা 79 AB আৰু STP 76 পৰা 80 UB আৰু 72 পৰা 76 AB IST H আছে 73 পৰা 77 UB 70 পৰা 74 AB EWS আছে 79 পৰা 83 UB 75 পৰা 79 AB EWS আছে 79 পৰা 83 UB আৰু 75 পৰা 79 AB ফিমেল ক্যান্ডিডেট জেনেৰেলত আছে আপোনাৰ 77 পৰা 81 UB 73 পৰা 77 AB এইকেইটা আছিল আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ বন্ধুসকল এতিয়ালৈকে মই 6-7টা মান ডিষ্ট্ৰিক্টৰ এক্সপেক্টেড কাট অফ কৈ দিছো আৰু যদি ডিষ্ট্ৰিক্টৰ কাট অফ লাগে তেন্তে হলে ডিষ্ট্ৰিক্টখন লিখি কমেন্ট কৰক কোনটো ডিষ্ট্ৰিক্টত কাট অফ লাগে সেইখন ডিষ্ট্ৰিক্ট আপোনালোকে কমেন্ট কৰক আপোনালোকে কিমান নম্বৰ পাইছে হেতু আপোনালোকে কমেন্টত ক'ব আৰু ডিষ্ট্ৰিক্ট আৰু কমেন্ট ডিষ্ট্ৰিক্ট আৰু নম্বৰটো আপোনালোকে কমেন্টত দি দিব বন্ধুসকল মই যিমান কেইটা কাট অফ কলো সেইকেইটা আছিল আপোনাৰ উইথাউট ভাইবা নিমিলাই আপোনাৰ কাট অফ ইমানটো হৈছে ভাইবাখন নিমিলাই বন্ধুসকল এইকেইটা আছিল আপোনাৰ এক্সপেক্টেড কাট অফ কোনো ইটো আপোনাৰ চৰকাৰীভাৱে ঘোষিত হোৱা কাট অফ নাছিল আপোনাৰ অফিচিয়েলি কাট অফ নহয় এইটো আমি আগৰ বছৰ তুলনাত কাট অফ আছিল আপোনাৰ এক্সপেক্টেড কোনো অফিচিয়েলি কাট অফ দিয়া নাই ইয়াতে আপোনাৰ জাস্ট ইটো এক্সপেক্টেড কেনেকুৱা ধৰণৰ কাট অফ আহিব নো আইডিয়া ইয়াতকে বেছিও হ'ব পাৰে ইয়াতকে তলতো হ'ব পাৰে তলতো যাব পাৰে আপোনাৰ কাট অফ এইটো মাত্ৰ এক্সপেক্টে কৰা হৈছে কোনো অফিচিয়েলি নটিচ আহা নাই কাট অফৰ ৰিলেটেড আসাম পুলিচৰ ফালে কোনো নটিচ আহা নাই এইটো মাত্ৰ এনেকুৱা ধৰণৰ কাট অফ এক্সপেক্টে কৰা হৈছে বন্ধুসকল ভিডিঅ'টো যদি কিবা ইনফৰ্মেটিভ লাগিছে তেন্তে হলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু লাইক কৰক আৰু কমেন্ট কৰক আপোনাৰ মাৰ্ক আৰু ডিস্ট্ৰিক্টটো তো বন্ধুসকল ধন্যবাদ থ্যাঙ্কস ফর ওয়াচিং